নমস্কাৰ সকলোকে নিহাৰ সায়েন্স অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আৰু এটা টপিকৰ বিষয়ে কথা পাতিব বিচাৰিম, যোনটো হ'ল ভ্যাকচিন। এতিয়া বৰ্তমান এটো কাৰেন্ট টপিক বনি আছে, কাৰণ ৰাছিয়াই প্ৰথম ভ্যাকচিন উলাই দিলে বুলি আমি শুনি আছো কৰোনাৰ। গতিকে আমি আজি শিকিব চেষ্টা কৰিম ভ্যাকচিন কি হয়। আমাৰ নৰ্মেল মানুহৰ মাজত বহুত এটো এটা কনফিউজন থাকে যে আসল ভ্যাকচিনটো হয় কিবা, ভ্যাকচিনে কাম কেনে কৰে। গতিকে আজি আমি চাম ভ্যাকচিন কি হয় আৰু ভ্যাকচিনেশন প্ৰসেসটো। ভ্যাকচিনেশন প্ৰসেস মানে আমাৰ দেহত যেটা ভ্যাকচিনটো দিয়া যায়, অকল কৰোনাৰ বুলি নহয়, যিকোনো ভ্যাকচিন আজিলৈকে দিয়া হৈছে, সেই ভ্যাকচিনটোনো আমাৰ দেহত কাম কেনেকৈ কৰি আছে, আমাক কেনেকৈ প্ৰতিৰোধ কৰি আছে, সেই বস্তুটো চাম। হ'ব, তো প্ৰথমতে চাও ভ্যাকচিন কি। তো আজি টপিকটো হ'ল ভ্যাকচিন। তো ভ্যাকচিন এনেকুৱা এটা সাবস্টেন্স, এনেকুৱা এটা বস্তু বনোৱা যায় যোনটো ভাইৰাছ বা বেক্টেৰিয়া বৰ্তমান চলি আছে, বা যোনটো ভাইৰাছ বা বেক্টেৰিয়াই মানুহজনক এফেক্ট কৰিছে, সেই ভাইৰাছ বা বেক্টেৰিয়াৰ পাৰ্ট এটা লৈ মিলি বা গোটেই ভাইৰাছটো কিন্তু ইনএক্টিভ ফৰ্মত লৈ মিলি যেতিয়া বনাই মিলি আমাৰ দেহত সোমাই দিয়া যায়, সেইটো কোৱা হয় ভ্যাকচিন বুলি। গতিকে আশা কৰো ভ্যাকচিন কি গম পালে। এতিয়া আমি চাম ভ্যাকচিন এটা বা ভ্যাকচিনেশন প্ৰসেসটো কি, মানে কাম কেনেকৈ কৰে ভ্যাকচিনটোৱে। হ'ব, গতিকে কি হৈ আছে এই চাবা, এইটো ভাইৰাছ বা বেক্টেৰিয়াৰ পাৰ্ট এটা বুলি ভাবা তোমালোকে। ভাইৰাছ বা বেক্টেৰিয়াৰ পাৰ্ট এটা, যাৰ ভ্যাকচিনটো সেই ভাইৰাছ বা বেক্টেৰিয়াৰ পাৰ্টটো দি বনোৱা বুলি মই ক'লোৱে মাত্ৰ। গতিকে ভাইৰাছ বা বেক্টেৰিয়াৰ পাৰ্টটো মানুহৰ দেহত সোমাই দিয়া গ'ল, ইনজেক্ট কৰি দিয়া গ'ল। মানুহৰ দেহত ইনজেক্ট কৰি দিয়াৰ লগে লগে কি হ'ব, যেতিয়া এটা ফৰেন পাৰ্টিকেল সোমায় তেতিয়া কি হয়, আমাৰ দেহত এটা ইমিউন ৰেসপন্স থাকে। যেনেকৈ ৰেসপিৰেটৰী সিস্টেমটো আছে, সেনেকৈ ইমিউন সিস্টেম এটাও আছে আমাৰ দেহত। ইমিউন সিস্টেমটো কি, জাস্ট এটা ডিফেন্স মেকানিজম, মানে আমাৰ দেহত যিকোনো বেমাৰ হৈ আছে, সেই ডিফেন্স মেকানিজমটোৱে সেই বেমাৰটোক মাৰি দিয়ে, আৰু সেনেকৈ আমাৰ দেহটো বাচি আছে। নহলেতো আমাৰ দেহত ৰেগুলাৰ হাজাৰ হাজাৰ বেক্টেৰিয়া ভাইৰাছ সোমাই আছে, কিন্তু আমি ৰেগুলাৰ কিয় বেমাৰত নপৰোঁ, কাৰণ সেই আমাৰ ইমিউন সিস্টেমটোৱে সেই বস্তুবিলাক মাৰি আছে। মই কেতিয়াবা বেলেগ এদিন ভালকে ইমিউন সিস্টেমৰ বিষয়ে ভালকে পঢ়াম। আজি জাস্ট গম পোৱা যায় ইমিউন সিস্টেম কি হয়। ইমিউন সিস্টেমে আমাৰ দেহৰ যদি কিবা বেমাৰ সোমাইছে, ভাইৰাছ বেক্টেৰিয়া সোমাইছে, সেইটোক মাৰি দিয়ে। গতিকে সেইটোক আমাৰ ডিফেন্স সিস্টেম বুলি কয়, আমাৰ দেহৰ ডিফেন্স। যেনেকৈ আমাৰ ইণ্ডিয়াখনৰ ডিফেন্স সিস্টেম আৰ্মি মিলিটাৰী এইবিলাক আছে, সেনেকৈ আমাৰ দেহত ডিফেন্স সিস্টেম হ'ল এইবিলাক, যে যোনবিলাক ইমিউনিটি বুলি কয়, যে বিভিন্ন ধৰণৰ আছে, এটা ইনেট আছে। তো ইয়াতে কি হয় চোৱা, ভাইৰাছ বা বেক্টেৰিয়া পাৰ্টটো আমাৰ দেহত সোমাই দিয়া গ'ল। ভ্যাকচিনটোৰ কথা কৈছোঁ দেই, বেমাৰটোৰ কথা কোৱা নাই। যেতিয়া এইটো দিয়া গ'ল, তাৰপিছত কি হ'ব, এইটোৱে কি কৰিব, দেহত ইনেট ইমিউনিটিক লগে লগে এক্টিভেট কৰি দিব। ইনেট ইমিউনিটি কি, এনেকুৱা ইমিউনিটি যোনটো আমাৰ জন্মৰ পৰা আছে। জন্মৰ পৰা ছাল, আমাৰ নোমবিলাক, সেইবিলাক চব ইনেট ইমিউনিটিত পৰে। আৰু সেই ইনেট ইমিউনিটিয়ে প্ৰথম ভাইৰাছ বা বেক্টেৰিয়া পাৰ্ট এটা গাত সোমোৱাৰ লগে লগে তাক লগে লগে এটেক কৰিব, তাক মাৰি পেলাব চাব। কিন্তু 99% কেছত ইনেট ইমিউনিটি সাকসেসফুল নহয়, ইনেট ইমিউনিটিয়ে মাৰিব নোৱাৰে। তেতিয়া কি কৰে, ইনেট ইমিউনিটিয়ে আৰু এটা ইমিউনিটিক এক্টিভ কৰে, সেইটোক কয় এডাপটিভ ইমিউনিটি, যোনটো এডভান্স ইমিউনিটি। এডাপটিভ ইমিউনিটিক এক্টিভেট কৰি দিয়ে ইনেট ইমিউনিটি, যেতিয়া মাৰিব নোৱাৰে। আৰু এডাপটিভ ইমিউনিটি এক্টিভ হোৱাৰ লগে লগে এডাপটিভ ইমিউনিটিয়ে কি কৰে, বিভিন্ন ধৰণৰ কাম কৰে। আমি ডিটেইলছত এইটোত নাযাওঁ। এডাপটিভ ইমিউনিটি কি কৰে, পাৰ্টিকুলাৰ এন্টিবডি বনাই দিয়ে। আৰু এন্টিবডি কি হয়, এন্টিবডি এটা প্ৰটিনেই হয়, যোনটো স্পেচিফিক হয়, যোনটো ভাইৰাছ বা বেক্টেৰিয়া সোমাইছে তাৰ বাবে স্পেচিফিকেলি এন্টিবডি বনায়। মানে সেই এন্টিবডিটোৱে এই ভাইৰাছ বা বেক্টেৰিয়াটোকে মাৰিব, স্পেচিফিক হয়। আৰু এই প্ৰসেসটোৱে ভ্যাকচিনটো সোমোৱাৰ লগে লগে আমাৰ দেহত যেতিয়া প্ৰতিৰোধকটো সোমাই দিয়া যায়, লগে লগে এই কামখিনিয়ে হয়। প্ৰথম ইনেট ইমিউনিটি এক্টিভ হয়। ইনেট ইমিউনিটিয়ে যেতিয়া কাম কৰিব নোৱাৰে, লগে লগে সিহঁতি এডাপটিভ ইমিউনিটিক এক্টিভ কৰে। এডাপটিভ ইমিউনিটি কি কৰে, এন্টিবডি বনাই দিয়ে, আৰু এন্টিবডিয়ে সেই ভাইৰাছ বা বেক্টেৰিয়াটোক মাৰি পেলায়, আৰু আমি বেমাৰটোৰ পৰা বাচি যাওঁ। আৰু ইয়াৰ আৰু এটা ফাইদা কি জানানে, ইহঁতৰ তাত কিছুমান পাৰ্টিকুলাৰ সেল থাকে, কোষ থাকে, যোনবিলাকক কোৱা হয় মেমৰি সেল। বুজিছানে, এইবিলাক কোৱা হয়
মেমৰি চেল নামটোৱে কৈছে মেমৰি মানে মনত ৰাখা এই মেমৰি চেল বিলাকে কি কৰিব এই যে এন্টিবডি বিলাক বনাইছে সেই এন্টিবডি বিলাক সিহঁতি ফিউচাৰৰ কাৰণে থৈ দিব এতিয়া যোনবিলাকক মাৰিলে আৰু যদি আছে মাৰিলে আৰু ফিউচাৰৰ কাৰণে থৈ দিব আৰু ফিউচাৰৰ কাৰণে থলে কি হ'ব যে পিছত যদি কেতিয়াবা আকৌ সেই ভাইৰাছটো সোমায় এনেকুৱা নহয় যে ভাইৰাছটো পুৰা নাইকিয়া হৈ যাব আমাৰ দেহত ভাল হ'ল গোটেই দেশখনত ভাল হ'ল কিন্তু লাহে লাহে আকৌ ভাইৰাছটো আহিব পাৰে কিন্তু যেতিয়া সেই ভাইৰাছটো আমাৰ গাত সোমাব তেতিয়া আমাৰ দেহত অলৰেডি এন্টিবডি থাকিব আৰু এন্টিবডিয়ে লগে লগে সেই বেমাৰটোক মাৰি দিব আৰু মানুহজন আলটিমেটলি কি হ'ব মানুহজন আলটিমেটলি হেলদি হ'ব মানে আকৌ আগৰ নিচিনা ভাল হৈ যাব এই প্ৰচেছটোৱে হৈ আছে আমাৰ দেহত বেজি সোমালে বেজিত সেই ভাইৰাছ বা বেক্টেৰিয়া পাৰ্টটো সোমালে ভাইৰাছ বা বেক্টেৰিয়া পাৰ্টটো প্ৰথমতে আমাৰ ইনেট ইমিউনিটি এক্টিভেট হ'ল ইনেট ইমিউনিটি মাৰিব নোৱাৰাৰ কাৰণে এডাপ্টিভ ইমিউনিটি এক্টিভ কৰিলে এডাপ্টিভ ইমিউনিটিয়ে এণ্টিবডি বনালে স্পেচিফিক কিছুমান প্ৰটিন সেই স্পেচিফিক ভাইৰাছ বা বেক্টেৰিয়া যোনটো সোমাইছিলে এতিয়া কৰোণাৰ ক্ষেত্ৰত ভাইৰাছ হ'ব কিবা যদি বেক্টেৰিয়া হয় বেক্টেৰিয়া হ'ব তো সেইটো সোমালে আৰু সেইটোৱে কি কৰিলে বেমাৰটো মাৰি দিলে আৰু ফিউচাৰৰ কাৰণে মেমৰি হিচাপে থৈ দিলে যাতে ফিউচাৰত সেই বেমাৰটোক যদি আকৌ সোমাই মাৰিব পাৰে গতিকে এই প্ৰচেছটোৱে হৈ আছে এতিয়া এই যে ভ্যাকচিনটো বনাই ভ্যাকচিনটো দুটা ধৰণৰ বনাব পাৰে হয়তো গোটেই ভাইৰাছ বা বেক্টেৰিয়া গোটেইটো সোমাই দিব কিন্তু ভাইৰাছটো ইনএক্টিভ কৰি দিব মানে আপোনালোকৰ মনত এটা প্ৰশ্ন আহিছেনে যে আমি জানি বুজি নিজে ভাইৰাছ বা বেক্টেৰিয়াটো সোমাই আছো আমাৰ গাত সেই বস্তুটোৱে আমাক বেমাৰ কৰি আছে এতিয়া গোটেই দেশখনত কৰোণা হৈ আছে কৰোণা সেই বস্তুত ভাইৰাছটোৱে বেমাৰ কৰি আছে আৰু আমি প্ৰতিৰোধক হিচাপে সেই ভাইৰাছটোকে সোমাই আছো তে নিজক আবেল মুজে মাৰ নিচিনা কথাটো হৈছে নিজকে মাৰি আছো কিন্তু হেনুকা কথা নহয় ভাইৰাছ বা বেক্টেৰিয়া যোনটো আমাৰ দেহত যেতিয়া বেমাৰ কৰিবৰ কাৰণে সোমাই সেইটো এক্টিভ ফৰ্মত থাকে কিন্তু যোনটো আমি ভ্যাকচিন বনাও ভ্যাকচিনটো ভৰাও সেইটো ইনএক্টিভ কৰি দিয়া যায় মাৰি পেলোৱা যায় সিহঁতক গোটেই দেহটো যদি সোমাই দিও আমি মাৰি পেলোৱা যায় হয়তো আমি গোটেই ভাইৰাছটো সোমাব পাৰো এজ এ হোল ইনএক্টিভ কৰি মেলি আৰু নহলে ভাইৰাছ বা বেক্টেৰিয়াৰ যিকোনো এটা পাৰ্ট হয়তো সিহঁতৰ এখন আৱৰণ হ'ব পাৰে সিহঁতৰ ডিএনএটো হ'ব পাৰে সিহঁতৰ আৰএনএ হ'ব পাৰে বা যিকোনো এটা সৰু পাৰ্টে বনাব পাৰি এতিয়া কথাটো হ'ল এই ভ্যাকচিনটো বনোৱা ইমান সহজ নহয় কেতিয়াবা এবছৰ লাগি যায় দুবছৰ লাগি যায় এতিয়া আপোনালোকে চাই লওক কৰোণা ওলাইছিল কিমান আগত নহয় জানো এতিয়ালৈকে কিন্তু ভ্যাকচিনে ৰাছিয়াই কেইদিনমান আগত পাৰিছে গতিকে ভ্যাকচিন ওলাতে বহুত দিন লাগি যায় বুজিছে আৰু এই প্ৰচেছটো এই যে গোটেই ভ্যাকচিনেশ্যন প্ৰচেছটো এইটো কোৱা যায় এক্টিভ ইমিউনাইজেশ্যন বুজিছে এই যে যেতিয়া ভাইৰাছ বা বেক্টেৰিয়াৰ পাৰ্টটোৱে সোমোৱা যায় দেহত ইনএক্টিভ কৰি মেলি সেই বস্তুটো যেতিয়া গোটেই এই প্ৰচেছটো চলে সেইটো কোৱা যায় এক্টিভ ইমিউনাইজেশ্যন আৰু এটা আছে সেইটো কোৱা যায় পেছিভ ইমিউনাইজেশ্যন কোনটো জানেনে এই যে ভ্যাকচিনটো বনাওঁতে ইমান দিন লাগি যায় ইমান দিনটো মানুহটো মৰি থাকিব নোৱাৰে তেতিয়া কি হ'ব বহুতখিনি ভাইৰাছবিলাক ভ্যাকচিন বনাওঁতে বহুত সময় লাগিব মানে তেতিয়ালৈকে বহুত মানুহ বেমাৰ হ'ব সেইকাৰণে কি কৰে লগে লগে বাচিবৰ কাৰণে কি কৰে যোনবিলাক মানুহ ভাল হৈ আছে সেইবিলাক মানুহৰ পৰা ডাইৰেক্ট এণ্টিবডিটো লৈ মেলি বেমাৰটো টেম্পৰাৰী ঠিক কৰিব চেষ্টা কৰা যায় যোনটো কৰি মই যে লাষ্ট ভিডিঅ'টোত পঢ়াইছিলোঁ প্লাজমা থেৰাপি এই প্লাজমা থেৰাপি কি কৰে এণ্টিবডিটোৱে লয় লাষ্ট ভিডিঅ'টো যদি চাইছে গম পাব এই কি কৰে এই এণ্টিবডিটো ডাইৰেক্ট লৈ লয় মানে ইমান এই প্ৰচেছটো নাহে আৰু কাৰণ যোনজন মানুহৰ হৈছে সেই মানুহজনৰ গাতো এই ভাইৰাছটোৱে সোমাইছিলে ভাইৰাছটোৱে এনেকৈ সিহঁতি ইনেট ইমিউনিটি এডাপ্টিভ বনাই সিহঁতি ভালো পালে মানে সিহঁতৰ দেহত এণ্টিবডি বনি গ'ল তো ডাইৰেক্ট কি কৰে এণ্টিবডিটো লৈ মেলি ভাল কৰিব চেষ্টা কৰে যেতিয়ালৈকে ভ্যাকচিন নবনে বুজিছে কিন্তু এই এণ্টিবডি লৈ ঠিক কৰাটো টেম্পৰাৰী ঠিক কৰা হয় মানে ইয়াত কোনো মেমৰি নাথাকে এবাৰ ঠিক কৰিলে তাৰপিছত যে আকৌ নহ'ব সেনেকুৱা কথা নাই কিন্তু ভ্যাকচিনটোৰ ফাইদা কি ভ্যাকচিনটো এবাৰ দিলে আৰু সেইটো মেমৰি হিচাপে থাকি যাব লং লাষ্টিং পিছতো যদি আকৌ ভাইৰাছটো সোমাই এই ভ্যাকচিনটোৱে মাৰিব সেইকাৰণে মানুহে ভ্যাকচিনৰ কাৰণে ৰখি আছে নহলে প্লাজমাটোতো লৈয়ে আছে এণ্টিবডিটো কাম কৰিয়ে আছে আৰু এই যে এণ্টিবডি লৈ মেলি ঠিক কৰা যায় এই প্ৰচেছটোক কোৱা হয় পেছিভ ইমিউনাইজেশ্যন মানে আমি দুটা বস্তু পালো এক্টিভ ইমিউনাইজেশ্যন আৰু পেছিভ ইমিউনাইজেশ্যন এক্টিভ কোনটোক কয় গম পালো আমি এই যে গোটেই ভ্যাকচিন প্ৰচেছটো হ'ল ভ্যাকচিনটো বনালে ভ্যাকচিনে ইনেট ইমিউনিটিত কাম কৰিলে তাত এডাপ্টিভত কাম কৰিলে তাৰপিছত এণ্টিবডি বনিলে এণ্টিবডিয়ে বেমাৰটো মাৰিলেও
প্লাছ মেমৰি চেলো বনালে যদি মেমৰি চেল পিছত লাগি যাব আৰু যদি পিছত ভাইৰাছটো সোমাই সেইটো মাৰি পেলাব আৰু পেছিভ ইমিউনিটি কি এই পেছিভ ইমিউনেশ্যন কি এই ডাইৰেক্ট এণ্টিবডিটো লৈ মেলি ভাল হোৱা মানুহ এজনৰ পৰা ডাইৰেক্ট এণ্টিবডিটো লৈ মেলি ঠিক কৰাটো কিন্তু এই বস্তুটোৰ নিগেটিভ কি এই বস্তুটো টেম্পৰাৰী মানে পিছত যদি হয় এইটো মেমৰি হিচাপে থাকি নাযায় কিন্তু এক্টিভ ইমিউনেশ্যন মানে যোনটো ভেকচিন হ'ব ভেকচিনটো পিছত থাকি যাব মেমৰি হিচাপে সদায় কাৰণে আৰু ইয়াৰ আৰু এটা এক্সাম্পল জানানে কি এই যে স্নেক ভেনম বিলাক বনাই যে সাপে কামুৰিলে যে যোনবিলাক স্নেক ভেনম বিলাক বনাই সেইবিলাকো এনেকুৱা পেছিভ ইমিউনেশ্যন সেইবিলাক দিলে আমি সেই তেতিয়া কামুৰাৰ পিছত সেইটো ভাল পাই যায় কিন্তু এনেকুৱা নহয় যে এবাৰ যোনটো সাপে কামুৰা বেজিটো দিলে আকৌ যে সাপে কামুৰিলে একো নহ'ব সেনেকুৱাটো নহয় সেইকাৰণে সেইটো এটা এক্সাম্পল হ'ল পেছিভ ইমিউনেশ্যন আৰু ভেকচিনটো এটা এক্সাম্পল হ'ল এক্টিভ ইমিউনেশ্যন গতিকে আশা কৰোঁ আজি ভিডিঅ'টোত তোমালোকে বুজিব পাৰিলা যে ভেকচিন কি হয় ভেকচিনৰ গোটেই প্ৰচেছটো কি কেনেকৈ কাম কৰে মানুহৰ দেহত বহুত ভুল ধাৰণা থাকে মানুহে ভাবে ডাইৰেক্ট বেমাৰটো সোমাই নিদিয়ে আকৌ কিবা বেলেগ সোমাই দিয়ে কিন্তু নহয় বেমাৰটোৱে সোমাই দিয়ে হয়তো ইনএক্টিভ ফৰ্মত গোটেই বডিটো ইনএক্টিভ ফৰ্মত আৰু নহ'লে তাৰ কিছুমান পাৰ্ট হয়তো DNA হ'ব পাৰে কিবা এটা পাৰ্ট হ'ব পাৰে আৰু সেনেকৈ গোটেই দেহাটোত কাম কৰা যায় ইনেট ইমিউনিটি এডাপ্টিভ এণ্টিবডি বলে এণ্টিবডিয়ে বাকী বস্তুখিনি মাৰে গতিকে আশা কৰিলোঁ আজি ভিডিঅ'টো ভাল পালা যদি ভাল পাৰা লগৰ সকলোৰে লগত শ্বেয়াৰ কৰি দিব কাৰণ এতিয়া ভেকচিনটোৰ কথা চবেই গম পাব লাগে সজাগ হ'ব লাগে আৰু এই ভিডিঅ'টো মই আকৌ ৰিকুৱেষ্ট কৰিম যে যোনে যোনে প্লাজমা দিব পাৰে প্লিজ প্লাজমা ডনেট কৰক তেতিয়াহে আমি বেছিকৈ এইটো কোভিডৰ কাৰণে লাগিব পাৰিম গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ